বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল মিষ্টাৰ আৰকে লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। সপ্তাহজোৰা কৰ্মৰ অৱসাদ পূৰাবলৈ আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ ডিব্ৰুগড় স্থিত খনিকৰ পাৰ্কলৈ। তো দেৰি নকৰোঁ, আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমিওতো লাহোৱাল পালোহি এতিয়া। আমি লাহোৱাল পাই গ'লোঁ আৰু বেছি সময় নাই, ঘূৰি গ'লে আমি পামগৈ চেঁচা নৈ পাৰ হৈ আহিলোঁ। আমি অভাৰব্ৰিজ পাম। মজা লাগিছে নে বেছি? একদম এয়া আমি আহি পাই গ'লোঁ মহাত্মা গান্ধী উদ্যান খনিকৰ। সঁচা মনোমোহা পৰিৱেশ, এয়া বহুত সুন্দৰকৈ সজাইছে, আহিব আপোনালোকে এপাক। আপোনালোকৰ শিশুটি আমোদৰ কাৰণে এটি সুন্দৰ ব্যৱস্থা এই খনিকৰ পাৰ্কত। এয়া টয় ট্ৰেইন ষ্টেচনত বৰ্তমান পেচেঞ্জাৰ অপেক্ষাত ৰৈ আছে। দুজন পেচেঞ্জাৰ বহি আছে, আমাৰ বেটা আৰু বেটি। বাকী পেচেঞ্জাৰবিলাক আহি পোৱা নাই, তো ট্ৰেইন এতিয়াও চলিবলৈ
ভাল লাগিলে আছে ৱাটাৰ পাৰ্ক এইফালে আছে কণ শিশুসকলৰ বাবে ইলেক্ট্ৰিকেল কাৰ বিখ্যাত জগন্নাথ মন্দিৰ আমি পাই গ'লো জগন্নাথ মন্দিৰ এতিয়া দেৱালত সুন্দৰ চিত্ৰ অংকন কৰা আছে এবাৰ আমি সকলোৱে খানা খাবলৈ সোমালো ন কি খাবা মেডি